Hello everyone, welcome to Assamese Education. আজি আমি BA 5th semester Assamese Major প্ৰথমখন প্ৰশ্ন কাকত পুৰণি অসমীয়া নাটক এইখনৰ প্ৰথম টিকুত শংকৰদেৱৰ ৰুক্মিণী হৰণ নাট তাৰ পৰা এটি দীঘলীয়া প্ৰশ্নোত্তৰ আগবঢ়াবলৈ লৈছো। প্ৰশ্নটো আমাক এনে ধৰণে সুধিব পাৰে আমাৰ ফাইনেল এক্সামত অথবা আমাৰ যিবোৰ সেশনেল হ'ব সেইবোৰত যে ৰুক্মিণী হৰণ নাটৰ কাহিনীৰ মূল কি আৰু মূল ঘটনাৰ লগত শংকৰদেৱৰ মৌলিক সৃষ্টি কেনেদৰে প্ৰকাশ ঘটিছে। অথবা ঠিক একেটি প্ৰশ্ন আমাক অকমান বেলেগ ধৰণে সুধিব পাৰে ৰুক্মিণী হৰণ নাটৰ কাহিনী ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু এজন নাট্যকাৰ হিচাপে শংকৰদেৱ কিমান দূৰ সফল হৈছে। ঠিক একে ধৰণে আহিলে আমি আমাৰ প্ৰশ্নটি লিখিব লাগিব মানে আমাৰ উত্তৰটি লিখিব লাগিব এনেকৈ মহাপুৰুষ শংকৰদেৱে ৰুক্মিণী হৰণ নাটৰ কাহিনী শ্ৰীমদ ভাগৱতৰ পৰা সংগ্ৰহ কৰিছে। ইয়াৰ কাহিনীৰ লগত হৰিবংশ আৰু বিষ্ণু পুৰাণৰ মিল দেখিবলৈ পোৱা যায়। ঠিক এইখিনিতে আমাক আন এটি চুটি প্ৰশ্ন সুধিব পাৰে 1 নম্বৰৰ যে শ্ৰীমদ ভাগৱতৰ উপৰিও ৰুক্মিণী হৰণ নাটৰ কাহিনী আন ক'ত পোৱা যায়। তেতিয়া আমি লিখিব লাগিব যে হৰিবংশ আৰু বিষ্ণু পুৰাণত ৰুক্মিণী হৰণ নাটৰ মূল কাহিনীটো পোৱা যায়। যদিও ৰুক্মিণী হৰণ নাটৰ কাহিনী ভাগ শ্ৰীমদ ভাগৱতৰ পৰা লোৱা হৈছে তথাপি নাট্যকাৰে কিছু ক্ষেত্ৰত মৌলিক প্ৰতিভা প্ৰকাশ কৰিছে। নাটখনত ৰুক্মিণী আৰু শ্ৰীকৃষ্ণৰ আগত তেওঁলোকৰ ৰূপৰ বৰ্ণনা দি পূৰ্বৰাগৰ সৃষ্টি কৰা দুটি চৰিত্ৰ সুৰভি ভাট আৰু হৰিদাস ভাট মূলত নাই। এই চৰিত্ৰ দুটি শংকৰদেৱৰ মৌলিক সংযোজন। ঠিক তেনেদৰে ৰুক্মিণী হৰণ নাটৰ আন এটি মৌলিক সংযোজন হৈছে বেদনিধি নামৰ ব্ৰাহ্মণ এজনৰ চৰিত্ৰ। এই চৰিত্ৰৰ উপস্থাপনে নাটখনৰ কাহিনী বিকাশত সক্ৰিয় ভূমিকা পালন কৰিছে। ভাগৱতত বৰ্ণিত কাহিনীৰ ৰূপৰেখা অতিক্ৰম নকৰি শংকৰদেৱে সীমাৰেখাৰ ভিতৰতে যিখিনি সম্ভৱ স্বাধীনতা লৈছে। উদাহৰণস্বৰূপে শ্ৰীকৃষ্ণৰ বিয়াখনত অসমীয়া সামাজিক চিত্ৰ এটি ফুটি উঠিছে। ভাগৱত বা হৰিবংশত এনেধৰণৰ বিয়াৰ কথা উল্লেখ নাই। বিবাহ মণ্ডপত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কাম মোহিত হৈ মূৰ্ছা যোৱা ঘটনাটোৰ সংযোজনে দৰ্শক মণ্ডলীক আমোদ জনাইছে। পুত্ৰ স্নেহত অধীৰা হৈ মাতৃ দৈৱকীয়ে একমাত্ৰ পুত্ৰ কৃষ্ণৰ সহায়ৰ বাবে বলৰামৰ সৈতে যাদৱ বাহিনীক পঠিয়াইও শংকৰদেৱে নাটখনত মাতৃৰ মমতাময়ী স্বৰূপ প্ৰতিফলিত কৰি দৰ্শকৰ লগত কাহিনীক একাত্ম কৰিছে বুলি ক'ব পাৰি। কাৰণ মূল ভাগৱতত বলৰামে নিজৰ ইচ্ছাৰে ভায়েকক সহায় কৰিবলৈ বিদৰ্ভলৈ অহা বুলি উল্লেখ আছে। ঠিক তেনেদৰে ৰুক্মবীৰ চৰিত্ৰটিৰ জৰিয়তে অসমীয়া সমাজত বৰপুৰ যে ক্ষমতা বেছি এই দিশটো দাঙি ধৰিবলৈ চেষ্টা কৰিছিল। ডেকা তেজৰ গৰমত গুৰুগোসাঁই নমনা ময়মতীয়া ডেকা হিচাপে অংকন কৰিছে। ওপৰৰ আটাইকেইটা দিশলৈ মন কৰিলে ক'ব পাৰি যে শংকৰদেৱে মূলৰ পৰা ফালৰি কাটি নোযোৱাকৈ অসমীয়া সমাজৰ লগত একাত্ম হ'ব পৰা কৌশল অৱলম্বন কৰি কিছু কাহিনীৰ সাল সলনি কৰিছে আৰু প্ৰয়োজন সাপেক্ষে দুই এটি চৰিত্ৰ সংযোগ কৰিছে। নিজস্ব মৌলিক প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে। এনেকৈ আমি আমাৰ লং কুৱেশ্যনটি লিখিব পাৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।